Hello friends, we are going to discuss the second part of ethics paper of APSC 2020 mains, that is GS paper number 4. ছাত্ৰ ছাত্ৰীসকল তথা পৰীক্ষাৰ্থীসকল আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টিত আমি এথিক্সৰ ওপৰত অহা প্ৰশ্ন কাকতখন আলোচনা কৰিছোঁ। এতিয়া আমি ইয়াৰ দ্বিতীয় খণ্ডটি আলোচনা কৰিম। পেপাৰখন আমি থুলমূলকৈ চাম কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আৰু ইয়াক কিদৰে সমাধান কৰিব পৰা যায় থুলমূলকৈ আমি আলোচনা কৰিম। প্ৰথম আমি 1 আৰু 2 কুৱেশ্যনটো আমি ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ আৰু সিলেবাছখন আলোচনা কৰিছোঁ। ইয়াত কি কি কিতাপ পঢ়িব লাগিব আৰু কি মহান ব্যক্তিৰ বিষয়ে চাব লাগিব সেই বিষয়ে অলপ কম। ইয়াৰ আগৰ ভিডিঅ'টিত সেই বিষয়ে ইমান কোৱা নহ'লে। প্ৰথমতে আমি ক'ব বিচাৰিছোঁ লেক্সিকন বুলি যিখন এথিক্সৰ কিতাপ আছে UPSCৰ কাৰণে, সেইখন কিতাপ আপোনালোকে পঢ়িব পাৰে। লেক্সিকন কিন্তু এখন ডাঙৰ ভলিউমৰ কিতাপ হয়, সেইখন আমাৰ অসমৰ কাৰণে আমি পঢ়িলে ইমান ইয়াৰ পৰা অৰ্থ উলিয়াব নোৱাৰিম। আপোনালোকে ৱেবছাইট এটা চাব পাৰে, দৃষ্টি IASৰ দৃষ্টি IASৰ হিন্দী যি এটা আছে চেনেল, হিন্দী মিডিয়ামৰ, এইটো IASৰ কোচিঙৰ কাৰণে। ইয়াত প্ৰফেচাৰ দিব্যকীৰ্তি তেখেতে ধুনীয়া এটা বনাইছে এই এথিক্সৰ ওপৰত। তাক চাই আপোনালোকে অসমীয়ালৈ প্ৰায়খিনি কথা অনুবাদ কৰিব পাৰিব। এই ভিডিঅ'টি বনোৱাৰ উদ্দেশ্য অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে সহায় হয়। আৰু এথিক্সৰ ওপৰত অন্যান্য চেনেল আছে, সেইখিনি আমি আলোচনা কৰিম পিছত। এতিয়া আমি কুৱেশ্যন পেপাৰখনত কি আছে 3 নম্বৰ প্ৰশ্নৰ পৰা, ছেকশ্যন এৰ 3 নম্বৰ প্ৰশ্নৰ পৰা চাই যাওঁ, থুলমূলকৈ চাম। 3 নম্বৰত আছে ডিছকাছ দ্য ইম্পৰ্টেঞ্চ অফ দ্য ভেলুজ অফ ইম্পেথি, টলাৰেঞ্চ এণ্ড কম্পেশ্যন। এই শব্দকেইটা ইম্পেথি, টলাৰেঞ্চ আৰু কম্পেশ্যন ফৰ এ বিউৰ'ক্ৰেট ইন her attitude towards weaker sections of society. Do such values contradict the attitude of impartiality and non-partisanship expected from a civil servant? ইয়াত কৈছে ইম্পেথি, টলাৰেঞ্চ এণ্ড কম্পেশ্যন বিউৰ'ক্ৰেটৰ এটিটিউডৰ ক্ষেত্ৰত, মানে যি উইকাৰ ছেকশ্যনৰ প্ৰতি বিউৰ'ক্ৰেটৰ এটিটিউড আছে তাত এই বস্তুকেইটাই কিদৰে প্ৰভাৱ পেলায়। বস্তু মানে এই ভাৱনাকেইটাই বা ভেলুকেইটাই। ফাউণ্ডেশ্যনেল ভেলু অফ চিভিল ছাৰ্ভিচ, সেইটো যি তাত কোৱা হৈছিলে এইকেইটা ইম্পেথি, টলাৰেঞ্চ আৰু কম্পেশ্যন। ইম্পেথি মানে কি সেই বিষয়ে আমি থুলমূলকৈ ইয়াৰ আগৰ ভিডিঅ'টিত কৈছিলোঁ, যিটো সহানুভূতি বা পৰানুভূতি বুলি ক'ব পাৰি। একজেক্ট অসমীয়া অনুবাদটো ইয়াৰ আগৰ ভিডিঅ'টোত কৈছোঁ যে অসমীয়া অনুবাদবিলাক ইয়াৰ কম আছে, যিহেতু এই বছৰৰ পৰা অসম লোকসেৱা আয়োগে UPSCৰ মডেলত পেপাৰ কাটিছে মেইনছৰ। গতিকে এতিয়াৰ পৰা ইয়াৰ আমি কিতাপ এভেইলেবল বা ভিডিঅ' কণ্টেণ্ট পাম। কিন্তু বৰ্তমানলৈকে 20 চনলৈকে 20 চনত যিসকলে পৰীক্ষা দিলে তেওঁলোকৰ কাৰণে এই কণ্টেণ্টবিলাক কম আছিলে আৰু কিতাপ কম আছিলে। গতিকে ইয়াত যিটো এম্পেথি আৰু চিম্পেথি এই দুটা শব্দৰ পাৰ্থক্য কেতিয়াবা সোধে। আমি এটা পাইছিলোঁ ইয়াত আগত, আমি চিলেবাছটো পুনৰ চাব বিচাৰিছোঁ। ইয়াত কেইটামান আছিলে কি ফাউণ্ডেশ্যনেল ভেলুজ ফৰ চিভিল ছাৰ্ভিচ। ইয়াত কৈছিলে যে এম্পেথি আৰু চিম্পেথি। টপিক নাম্বাৰ 4 আছিলে কম্পেশ্যন টুৱাৰ্ডছ উইকাৰ ছেকশ্যন। ইয়াৰ পৰা এইটো 2 নম্বৰ কুৱেশ্যনটো এম্পেথি, টলাৰেঞ্চ, এইটো পোনপটীয়াকৈ প্ৰশ্ন আহিছে। এতিয়া প্ৰশ্নটো কি বুলি আহিছে ইয়াত, যে এম্পেথি, টলাৰেঞ্চ আৰু কম্পেশ্যন এজন বিউৰ'ক্ৰেটৰ বা প্ৰশাসকৰ দুৰ্বল শ্ৰেণীৰ প্ৰতি থকাটো জৰুৰী বা গুৰুত্বপূৰ্ণ কিয়? ডু ছাচ ভেলুজ কণ্ট্ৰাডিক্ট দ্য এটিটিউড অফ ইম্পাৰ্চিয়েলিটি এণ্ড নন পাৰ্টিচনশ্বিপ। কোনোবা দুৰ্বল ছেকশ্যনৰ প্ৰতি সহানুভূতি বেছি হ'লে বা সহিষ্ণুতা বেছি হ'লে বা কৰুণা, কম্পেশ্যন শব্দটোৰ অৰ্থ আমি কৰুণা, বেছি হ'লে নিৰপেক্ষতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত বা অংশগ্ৰহণ নকৰাৰ ক্ষেত্ৰত এজন চিভিল ছাৰ্ভেণ্টক এইটোৱে প্ৰভাৱিত কৰে নেকি? অংশগ্ৰহণ নকৰা মানে কি? কোনো পলিটিকেল পাৰ্টিৰ ফালে নোহোৱা। আৰু ইম্পাৰ্চিয়েলিটি মানে কাকো অত্যাধিক সহানুভূতিৰে নোচোৱা। এই গুণকেইটা থাকিলে, এই গুণকেইটা যদি থাকে এজন চিভিল ছাৰ্ভেণ্টৰ, বা তেওঁ যদি এই গুণকেইটা কি কৰে নিজৰ মাজত
প্ৰতিভা বিকশিত কৰে তেতিয়া এই পিছৰ কেইটাৰ কাৰণে তেওঁ প্ৰভাৱিত হ'ব নেকি বুলি 150 ৱৰ্ডত এইটো লিখিব লাগে 10 মাৰ্কৰ কাৰণে। এইটো উত্তৰটো ডাইৰেক্ট চিলেবাছৰ পৰাই আহিছে, অলপ এইটো প্ৰশ্ন উত্তৰটো সেইধৰণে সলভ কৰিব পৰা যায়। Civil services today work in an environment beset with numerous problems and challenges. What is the role of emotional intelligence in guiding administrators to handle this situation? আজিৰ যি পৰিৱেশ তাত এজন চিভিল ছাৰ্ভেণ্টে কাম কৰাটোত বিভিন্ন চেলেঞ্জ আছে বুলি কৈছে, প্ৰত্যাহ্বান আছে। ইম'চনেল ইণ্টেলিজেঞ্চ বা আৱেগিক বুদ্ধিমত্তা, এই শব্দটোৰ অসমীয়া অনুবাদ হ'ল আৱেগিক বুদ্ধিমত্তা, আৱেগক নিয়ন্ত্ৰণ কৰা যিটো। এইটো কিদৰে এজন এই আৱেগ নিয়ন্ত্ৰণ কৰাটোৱে কিদৰে এজন এডমিনিষ্ট্ৰেটৰক সহায় কৰিব এনেকুৱা পৰিস্থিতিত কৈছে। ইম'চনেল ইণ্টেলিজেঞ্চৰ গ'লমেণ্ডৰ কেইটামান ৰুল আছে, সেই ৰুলকেইটা ইয়াত মেনশ্যন কৰিব পাৰে। যেতিয়া আপোনালোকে পাঠ্যপুথিৰ জৰিয়তে যাব সেই কথাকেইটা বুজি পাব, কিন্তু চিলেবাছখনৰ অনুসৰি প্ৰশ্ন কি আহিছে সেইটো প্ৰথম বুজি ল'ব লাগিব। যিহেতু প্ৰশ্নকাকতখন সলভ কৰোঁতে এজন পৰীক্ষাৰ্থীয়ে 2 বছৰ বা 1.5 বছৰ দিন প্ৰেক্টিছ কৰি দিয়ে, গতিকে ইয়াতেই গোটেই কথাখিনি উল্লেখ কৰাটো উচিত নহ'ব। জাষ্ট কেনেকুৱা প্ৰশ্ন আহে, ইম'চনেল ইণ্টেলিজেঞ্চ এই শব্দটো চিলেবাছত একজেক্টলি নাই, কিন্তু ইয়াত সেইটো শব্দ আছে কুৱেশ্যনত আৰু এইটো আগৰ পেপাৰবিলাকতো অহা দেখা গৈছে। গতিকে এই বস্তুটো যোনে প্ৰিপেৰেশ্যন কৰে তেওঁলোকে এই বস্তুটো চাব লাগিব। 5 নম্বৰত কৈছে ইউ মাষ্ট বি দ্য চেঞ্জ ইউ ৱান্ট টু চি ইন দ্য ৱৰ্ল্ড, মহাত্মা গান্ধী ওৱান ছেড। মহাত্মা গান্ধীৰ কোট এটা ইয়াত কোৱা হ'ল, কৈছিলে যে গ্ৰেট ৰিফৰ্মাৰ লিডাৰ, তেওঁলোকৰ দৰ্শনৰ ওপৰত আহিব বুলি কৈছে। মহাত্মা গান্ধীয়ে কৈছিলে তুমি আনক চেঞ্জ কৰিবলৈ যোৱাটো নিজকে চেঞ্জ কৰি প্ৰথম দেখাব লাগিব। ইয়াত হজৰত মহম্মদৰ এটা এক্সাম্পল দিব পাৰে, যেনেকৈ মিঠাই খাবৰ কাৰণে, মিঠাই এৰিবৰ কাৰণে এজন কি হৈছিলে শিশুক যে কৈছিলে হজৰত মহম্মদে প্ৰথম নিজে এৰিছিলে, তেনেকুৱা এক্সাম্পলো ইয়াত ভৰাব পৰা যায়। কিন্তু গান্ধীজীৰ কথা ইয়াত বেছিকৈ ক'ব লাগিব। গান্ধীজীয়ে নিজে কিছুমান চেঞ্জ দেখিছিলে বা কৰিছিলে, নিজে চেঞ্জ কৰিছিলে কিছুমান নিজকে। তেওঁ ঝাৰু লৈছিলে যেতিয়া সভা সমিতিলৈ গৈছিলে, সেইকাৰণে স্বচ্ছ ভাৰত এতিয়া আহিছে, এই ধৰণে ষ্ট্ৰং পইণ্ট দিব লাগিব ইয়াত। গতিকে প্ৰত্যেকৰে লিখাৰ এংগলটো বেলেগ হ'ব পাৰে, কিন্তু এটা জাষ্ট মানে যে কি দিশত এই প্ৰশ্ন উত্তৰটো হ'ব সেইটো ক'ব বিচাৰিছোঁ। পিছৰডোখৰ পঢ়িব লাগিব। পিছৰডোখৰ হ'ল ডিছকাছ দ্য ৰুল অফ এডমিনিষ্ট্ৰেটৰ্ছ এজ ইনিচিয়েটৰ অফ পজিটিভ চেঞ্জ ইন ছ'চাইটি উইদিন দ্য ৰেগুলেটৰী ফ্ৰেমৱৰ্ক অফ এডমিনিষ্ট্ৰেশ্যন উইথ ওৱানছ কনচায়েন্স এজ এ চ'ৰ্চ অফ এথিকেল গাইডেন্স। ইয়াত এইটো কনচায়েন্স আহিলে, এথিকেল গাইডেন্সৰ কনচায়েন্সে কিদৰে সহায় কৰে, অন্তৰাত্মাৰ পৰা যিটো আহ্বান সেইটোৰ ক্ষেত্ৰত সেইটোৱে কিদৰে সহায় কৰে, মানে সেইটো আগতো আমি চিলেবাছত কৈছিলোঁ। কনচায়েন্স মানে কি, ল' ৰুল ৰেগুলেশ্যন আৰু কনচায়েন্স, এইকেইটা চিলেবাছত আছিলে, এতিয়া কনচায়েন্সটো পোনপটীয়াকৈ আহিলে। আৰু চিলেবাছখন সেইকাৰণে মনত থাকিব লাগিব যিসকলে পৰীক্ষা দিব। ডিছকাছ দ্য ৰুল অফ এডমিনিষ্ট্ৰেটৰ্ছ এজ ইনিচিয়েটৰ অফ পজিটিভ চেঞ্জ, সমাজত ধনাত্মক পৰিৱৰ্তন কিদৰে আনিব, আৰু ৰেগুলেটৰী ফ্ৰেমৱৰ্ক অফ এডমিনিষ্ট্ৰেশ্যন, প্ৰশাসনৰ যি নীতি নিয়মৰ মাজত থাকি কিদৰে চেঞ্জ আনিব এজন প্ৰশাসকে, এইটো কথা কৈছে। ইয়াত এক্সাম্পল কিছুমান দিব পাৰে, যেনেকৈ আৰ্মষ্ট্ৰং পামে বুলি এজন আছিলে, তেখেতে এটা ৰাস্তা বনাবৰ কাৰণে পাব্লিকৰ পৰা ডনেশ্যন তুলি বনাইছিলে, সেইবিলাক এক্সাম্পল ইয়াত ভৰাই দিলে ধুনীয়া হয়। আৰু এজন খেমকা বুলি এজন আছিলে, তেখেতক বিভিন্ন ধৰণে জেগালৈ ট্ৰেন্সফাৰ দিয়া হয়, ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ট্ৰেন্সফাৰ দিছিলে, তেখেতৰ কথা লিখিব পাৰে যে তেখেতে ট্ৰেন্সফাৰ হোৱাৰ পিছতো বেলেগ বেলেগ কাম কৰে, ভাল কাম। আকৌ মেট্ৰ' ট্ৰেইন শ্ৰীধৰণৰ কথা লিখিব পাৰে, মেট্ৰ' ট্ৰেইনৰ যিজন আছিলে ভাৰতবৰ্ষত উদ্ভাৱক বা পৰিকল্পনা কৰিছিলে, তেখেতৰ কথা উল্লেখ কৰিব পৰা যায়। 5 নম্বৰটো এইদৰে সলভ কৰিব পৰা যায়। হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই প্ৰবিটি ইন গভাৰ্নেন্স, এইটো চিলেবাছৰ পৰা পোনে পোনে দিছে। প্ৰবিটি মানেও সত্যনিষ্ঠতা হয় বা সত্যনিষ্ঠা, ন্যায়পৰায়ণতা বুলি ক'ব পাৰি। ইণ্টিগ্ৰিটি মানেও ন্যায়পৰায়ণতা হয় বা সত্যনিষ্ঠতা। কিন্তু প্ৰবিটিটো কি হয়, পাৰ্চনেল লাইফত মানুহজন বেলেগ হ'ব পাৰে, কিন্তু কৰ্মজীৱনত মানুহজন বেলেগ হ'ব পাৰে। অৰ্থাৎ ব্যক্তিগত জীৱনত মানুহজন অলপ দুৰ্বল হ'লেও কৰ্মজীৱনত ভাল হ'ব পাৰে, বা কৰ্মজীৱনত বেয়া হ'লে ব্যক্তিগত জীৱনত ভাল হ'ব পাৰে। কিন্তু ইণ্টিগ্ৰিটি দুইটা ক্ষেত্ৰতে তেখেত সদায় সমানেই হয়। ইণ্টিগ্ৰিটিটো সৰ্বোচ্চ এটা ভেলু হয়, তাৰপিছত প্ৰবিটি হয়। প্ৰবিটিও ভাল গুণেই হয়। গতিকে গভাৰ্নেন্সত এইটোৱে কিদৰে হেল্প কৰিব, গভাৰ্নেন্সত প্ৰবিটি থাকিলে ডেফিনেটলি আঁচনিবিলাকৰ ফলাফল বা ফলসমূহ সাধাৰণ লোকে পাব, যি উদ্দেশ্যত বনাইছে সেইটো আঁচনিৰ মূল পাব, ব্যক্তিসকলে নাগৰিকসকলে পাব।
নেক্সট পাৰ্টটো হ'ল এক্সামাইন দ্য ৱেজ ইন হুইচ প্ৰবিটি এণ্ড ইণ্টিগ্ৰিটি ইন গভাৰ্নেন্স কেন চেক মিছ ইউজ অফ পাৱাৰ এণ্ড এনহেন্স লেজিটিমেচি অফ অথৰিটি। প্ৰবিটিয়ে কিদৰে ক্ষমতাৰ অপব্যৱহাৰ হোৱাৰ পৰা ৰক্ষা কৰে আৰু যিটো ন্যায়সংগত অথৰিটিৰ বা কৰ্তৃত্বৰ যিটো ন্যায়পৰায়ণতা সেইটো কিদৰে প্ৰতিষ্ঠা কৰে। ইণ্টিগ্ৰিটি প্ৰবিটি এণ্ড ইণ্টিগ্ৰিটি ইন গভাৰ্নেন্স কেন চেক মিছ ইউজটো কিদৰে বাধা দিয়ে সেইটো কৈছে। এতিয়া এই প্ৰবিটি আৰু ইণ্টিগ্ৰিটিৰ মাজৰ অকণমান ডিফাৰেঞ্চ ইয়াত এক্সপ্লেইন কৰিব লাগিব। তাৰপিছত এইটোৱে কিদৰে হেল্প কৰে কিছুমান এক্সাম্পলো দুই এটা দি, যেনেকৈ আমাৰ প্ৰবিটি বুলি ক'লে যেনেকৈ RTI আইনখনে কি হৈছে স্বচ্ছতা নিৰ্ধাৰণৰ ক্ষেত্ৰত সহায় কৰিছে। RTIত এটা চেঞ্জ আহিছে সেইটো উল্লেখ কৰিব পাৰে। ঠিক আছে, এতিয়া 6 নম্বৰটো হ'ল, আমি 7 নম্বৰটো চাওঁ। এক্সামাইন দ্য এক্সটেণ্ট টু হুইচ কৰাপশ্যন পজেছ এ চেলেঞ্জ টু দ্য ডেভেলপমেণ্ট অফ এ প্ৰপাৰ ৱৰ্ক কালচাৰ এজ এ হিণ্ড্ৰেঞ্চ টু ডেলিভাৰী অফ পাব্লিক ছাৰ্ভিচ। কৰাপশ্যনে কিদৰে কৰ্মসংস্কৃতিত বা দুৰ্নীতিয়ে কিদৰে কৰ্মসংস্কৃতিত প্ৰভাৱ পেলায় আৰু আচল যি পাব্লিক ছাৰ্ভিচ দিব লাগে সেইটো নাপায়গৈ মানুহক, এনেদৰে কৈছে কথাটো। এতিয়া অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে এইদৰে অনুবাদ কৰি কথাটো লিখিব লাগিব কিদৰে। ইয়াত কৈছে কোৱালিটি অফ ডেলিভাৰী কোৱালিটি অফ ছাৰ্ভিচ ডেলিভাৰী বুলি এটা টপিকত আছিলে চিলেবাছত, সেইটোৰ পৰাই প্ৰশ্ন আহিছে। আৰু কৰাপশ্যনৰ চেলেঞ্জ বুলি আছিলে, এই দুটা বস্তুৰ ওপৰতে কুৱেশ্যনটো আহিছে। গতিকে কিছুমান ইনিচিয়েটিভ ল'ব পাৰে এজন পাব্লিক ছাৰ্ভেণ্টে বা বিউৰ'ক্ৰেটে, কিছুমান ইনিচিয়েটিভ ল'ব পাৰে নিজৰ যিটো সংস্থাত তেখেতে জইন কৰিব। সেই এক্সাম্পলবোৰ ইয়াত দিব পৰা যায়, যেনেকৈ চিটিজেন চাৰ্টাৰ, কোড অফ কণ্ডাক্ট, কোড অফ এথিক্স এটা সংস্থাৰ থাকিব পাৰে। এইখিনি যদি ভালদৰে ফ'ল' কৰে তেতিয়া ভাল এটা ৱৰ্ক কালচাৰ থাকিব। সেইখিনি কথা ইয়াত লিখিব পাৰে। 8 নম্বৰটো হ'ল ইন এথিক্স এণ্ড এফেক্টিভ লিডাৰশ্বিপ এ কজ এণ্ড এফেক্ট ৰিলেশ্যনশ্বিপ। ইজ এথিক্স এণ্ড ইফেক্টিভ লিডাৰশ্বিপ এ কজ এণ্ড এফেক্ট ৰিলেশ্যনশ্বিপ। অৰ্থাৎ এথিক্স আৰু ইফেক্টিভ লিডাৰশ্বিপ, নৈতিকতা বা নীতিশাস্ত্ৰ আৰু যি প্ৰভাৱশালী নেতৃত্ব, এইটো এটা কাৰণ আৰু ফলাফল নেকি এইটো সুধিছে। দুইটাৰে সম্পৰ্ক আছে নেকি এইদৰে, মানে এথিক্সৰ কাৰণেই ভাল নেতৃত্ব হয় নেকি বুলি সুধিছে। এনলিষ্ট ছাম ৰিকুৱাৰমেণ্টছ অফ লিডাৰ্ছ হুইচ উইল হেল্প দেম টু কেপিটেলাইজ অন দেয়াৰ এবিলিটি টু ইনফ্লুৱেঞ্চ এথিকেল কণ্ডাক্টছ। লিডাৰৰ কিছুমান গুণ বা যি কিছুমান তেওঁলোকৰ অৰ্হতা লাগিব যিবিলাকে তেওঁলোকক এথিকেল কণ্ডাক্ট বা নৈতিক আচৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়। ইয়াত এটা এক্সাম্পল দিব পাৰে, যেতিয়া কৰোণাৰ সময়ত এখন বিয়াত এজন IAS অফিচাৰৰ নামটো পাহৰি গৈছোঁ, তেখেতে এজন কি হ'ল ত্ৰিপুৰাত আছিলে, এইটো এটা চৰ মাৰিছিলে এই পূজাৰীজনকো। সেইটো কৰিব লাগে জানো? সেইটো কৰিব নালাগে বুলিয়ে বিভিন্ন ধৰণে পাছত IAS এছ'চিয়েশ্যনে এইটো দিছে যে এনেকুৱা কৰিব নালাগে। আৰু কিছুমান আছে যে কৰোণাৰ সময়ত এজন মানুহে ধৰক খোজকাঢ়ি গৈছে, নিৰ্দেশনা আছিলে যে মাস্ক পিন্ধি ওলাই আহিব নালাগে, মাস্ক পিন্ধি আহিব লাগে বা ওলাই আহিব নালাগে বুলি আছিলে। তেনেকুৱা সময়ত যদি খোজকাঢ়ি এজনে ঘৰলৈ গৈ আছে, তেওঁক আমি কি কৰিব লাগে, ব্যৱস্থা কৰিব লাগে, এনেকুৱা কিছুমান আচৰণ সেইখন সময়ত কি হ'ব লাগে, এইটো কথা ইয়াত উল্লেখ কৰিব পৰা যায়। আৰু হয়, এথিক্সটো ভাল হ'লে এফেক্টিভ লিডাৰশ্বিপ হ'ব পাৰে। উইদাউট এথিক্স, গান্ধীজীয়ে কৈছিলে উইদাউট এথিক্স লিডাৰশ্বিপটো ভাল নহয় বুলি গান্ধীজীয়ে ইয়াত কোট কৰিব পাৰে। একজেক্টলি যিটো কোট আছে সেইটো কৰিব পাৰে, নহ'লেও তেওঁৰ মূল ভাৱখিনি লিখিব পাৰে। 9 নম্বৰ হ'ল হাউ আৰ চেল্ফ একাউণ্টেবিলিটি এণ্ড এক্সটাৰ্নেল একাউণ্টেবিলিটি ৰিলেটেড টু এচিভমেণ্ট অফ এথিকেল ষ্টেণ্ডাৰ্ডছ ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন। ইয়াত কৈছে যে চেল্ফ একাউণ্টেবিলিটি বুলি এটা টপিকত আছিলে, সেইটোৰ ওপৰত আহিছে। চেল্ফ নিজে যিটো দায়বদ্ধতা দেখুওৱা হয় আৰু বাহিৰৰ পৰা যিটো একাউণ্টেবিলিটি দায়বদ্ধতা আয়োগ গঠন কৰি দিয়া হয়, এই দুটাই এথিকেল ষ্টেণ্ডাৰ্ড পাব্লিক এডমিনিষ্ট্ৰেশ্যনত নিৰ্ধাৰণত কিদৰে সহায় কৰে, অৰ্থাৎ নৈতিক আদৰ্শ কিদৰে প্ৰতিষ্ঠা কৰে প্ৰশাসনত। চেল্ফ একাউণ্টেবিলিটিটো আমি কনচায়েন্সৰ লগত ৰিলেট কৰিব পাৰোঁ, অৰ্থাৎ অন্তৰৰ পৰা যিটো দায়বদ্ধতা, এজন মানুহে নিজকে ডেডিকেশ্যন, ইণ্টিগ্ৰিটি জৰিয়তে কাম কৰে, সৰ্বোচ্চ ত্যাগ দি। আৰু এক্সটাৰ্নেল একাউণ্টেবিলিটিবিলাক আছে, অডিট আছে, সেইদৰে আমাৰ কেগ আছে, এইবিলাকৰ কথা লিখিব পাৰি। এইবিলাকেও সংস্থাবিলাকক কি কৰে, ট্ৰেন্সপাৰেণ্ট হোৱাত সহায় কৰে। 10 নম্বৰটো হ'ল হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই দ্য টাৰ্ম ভইচ অফ কনচায়েন্স, হাউ ইজ ইট ডিফাৰেণ্ট ফ্ৰম ক্ৰাইচিছ অফ কনচায়েন্স, নেৰেট ওৱান ইনচিডেণ্টছ টু শ্ব' ক্ৰাইচিছ অফ কনচায়েন্স। এইটো ভইচ অফ কনচায়েন্স, অন্তৰাত্মাৰ যিটো আহ্বান, এইটো কথা কৈছে। আৰু ক্ৰাইচিছ অফ কনচায়েন্স মানে যিটো নৈতিক দুমোজাত পৰে, এথিকেল ডাইলেমা বুলি ক'ব পাৰি, এনেকুৱা এটা এক্সাম্পল দিব লাগে। এক্সাম্পল হিচাপে আমি ধৰিব পাৰোঁ
ধৰক এটা সংস্থালৈ এজন মানুহ গৈছে, সংস্থাটোত চিনাকি মানুহ আছে বুলি, তেখেতে সংস্থাটোৰ হৈ দৰমহা লৈছে, গতিকে সংস্থাটোৰ হৈ কাম কৰিব, কিন্তু সংস্থাটো ইমান ভাল নহয়, ওচৰতে থকা এখন হস্পিটেলৰ কথা কৈছোঁ, ৰোগী এজন দেখাবলৈ গৈছে, নিজৰ মানুহ আছে বুলি কৈছে, তেওঁ সুধিছে ইয়াত দেখালে ভাল হ'বনে, তেওঁ নিজৰ সংস্থাটোৰ পৰা দৰমহা লৈছে কাৰণে তাৰ হৈ কথা ক'ব লাগে, কিন্তু তেখেতে জানে হস্পিটেলখন ইমান ভাল নহয়, ওচৰৰ হস্পিটেলখন ভাল, গতিকে তেখেতে ওচৰৰ হস্পিটেলখনৰ চিকিৎসাটো ভাল বুলি মানুহজনক কৈ দিবও নোৱাৰে, কিন্তু ক'বও লাগে। এনেকুৱা দুমোজাবিলাকৰ এক্সাম্পল দিব পৰা যায়, ক্ৰাইচিছ অফ কনচায়েন্স, আৰু কোনোবা এজন মানুহক ধৰক হেল্প কৰি দিব লাগে, এনেকুৱা এক্সাম্পল ইয়ালৈ লৈ আহিলে খুব সুন্দৰ হয় আনচাৰবিলাক। Differentiate between personal ethics and professional ethics. Is there a scope for conflict between them in the conduct of professional duties? যিটো বৃত্তিগত কৰ্ম কৰোঁতে পাৰ্চনেল এথিক্স আৰু প্ৰফেশ্যনেল এথিক্সৰ মাজত সংঘাত হয় নেকি সেইটো সুধিছে, আৰু এইটো ডিউটি কৰোঁতে কি হয় সংঘাতৰ জৰিয়তে কিবা বাধা উৎপন্ন হয় নেকি সেইটো সুধিছে। কিছুমান মানুহে ধৰক ঘৰত মানে যে সোনকালে শুই উঠিব লাগে বা ইমান সময়ত উঠিব লাগে, কাম কৰিব লাগে, কি কয় ৱৰ্কআউট কৰিব লাগে, ব্যায়াম কৰিব লাগে, কিন্তু কিছু লোকে সেইটো নাভাবিবও পাৰে, গতিকে তেওঁ ভবাটো বেলেগে নাভাবিব পাৰে। সংস্থাত কি হয়, সংস্থা এটাত বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ আদৰ্শ থাকে, গতিকে নিজৰ এথিক্সটো তাত প্ৰয়োগ কৰিলেতো সংঘাত সৃষ্টি হ'বই। কিছুমান এক্সাম্পল দিব পাৰে ইয়াত, প্ৰশ্নটো সেইধৰণে সুধিছে। আৰু 12 নম্বৰত কৈছে হাউ কেন এন ইম্পাৰ্চিয়েল এণ্ড নন পাৰ্টিচান পাব্লিক ছাৰ্ভিচ হেল্প ইন প্ৰপাৰ এডমিনিষ্ট্ৰেশ্যন অফ এ ডেম'ক্ৰেটিক গভাৰ্ণমেণ্ট, গিভ ইয়ৰ অ'ন ৰিজনছ টু ছাবষ্টেঞ্চিয়েট ইয়ৰ আনচাৰ। কৈছে যে ইম্পাৰ্চিয়েল আৰু নন পাৰ্টিচন হ'লে কিদৰে ডেম'ক্ৰেটিক গভাৰ্ণমেণ্টত এডমিনিষ্ট্ৰেশ্যনক সহায় কৰা হয়। এইটো চিলেবাছত থকা টপিক আহিছে। ইম্পাৰ্চিয়েল মানে কোনো ব্যক্তিক কোনো কাম পক্ষপাতিত্বভাৱে নিদিয়া, নন পাৰ্টিচনশ্বিপ মানে পলিটিকেল পাৰ্টিত অংশগ্ৰহণ নকৰা। এই দুটা বস্তুৱে কিদৰে সহায় কৰে, এই দুটাই ডেফিনেটলি সহায় কৰে। পাব্লিক ছাৰ্ভেণ্টসকল এই দুটা বস্তু মানি চলাটো জৰুৰী। তেওঁলোকে ইয়াত এক্সাম্পল দিব লাগিব, এইটো দেখাবৰ কাৰণে এক্সাম্পল দিব লাগিব। এক্সাম্পল সেইধৰণে দিব পৰা যায়, এই বিভিন্ন ধৰণৰ এক্সাম্পল আছে, ৰিচেণ্ট টপিকবিলাকৰ পৰা দিলেও ভাল হয়। ডিষ্টিংগুইছ বিটুইন কোড অফ এথিক্স এণ্ড কোড অফ কণ্ডাক্ট উইথ চুইটেবল এক্সাম্পল। কোড অফ এথিক্সটো এইটো আচলতে এটা নৈতিক আচৰণ সংহিতা, নৈতিক সংহিতা বুলি কয় ইয়াক অসমীয়াত। কোড অফ এথিক্স এইটো কোনো বাধ্যতামূলক নহয়, এজন মানুহে মানি চলিব লাগে বা এজন চিভিল ছাৰ্ভেণ্টে মানি চলিব লাগে বুলি কয়, কিন্তু কোড অফ কণ্ডাক্টটো এইটো বাধ্যতামূলক আচৰণ। যেনে এজন প্ৰধানমন্ত্ৰীৰ সন্মুখত এজন IAS অফিচাৰে ব্লেক গুগলছ লগাব নোৱাৰে, সেইটো কণ্ডাক্টত পৰিব। গতিকে এইটো এক্সাম্পলৰ জৰিয়তে ডিফাৰেঞ্চটো ধুনীয়াকৈ দেখাব লাগে। 150 শব্দৰ ভিতৰত 10 নম্বৰ ইয়াত। 13টা আমাৰ হৈ গ'ল, 130 মাৰ্ক ইয়াত। নেক্সট এইটো মই পঢ়ি দিছিলোঁ ইয়াৰ আগৰ পাৰ্টটোত, 14টো এইটো পঢ়িব বিচৰা নাই। 15টো ইয়াত কি হয়, কেছ ষ্টাডি কিছুমান আছে। ইউ আৰ হেড অফ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট ইন এ ডিষ্ট্ৰিক্ট এণ্ড এণ্ট্ৰাষ্টেড উইথ দ্য ৰেছপনচিবিলিটিজ টু কণ্ডাক্ট মেইনটেইন canals in the district is drought prone and irrigation activities are very scanty. The reputation of the department is also dented by scam. Few employees were caught red-handed while taking bribe. What steps would you take for the welfare of the district? Give some suggestions by which reputation and prestige of the department can be restored. ইয়াত এটা situation দিছে যে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ হেড হ'ল এজন, নিজকে মানে এক্সামাইনাৰে সুধিছে, এক্সামাইনিজনক পৰীক্ষাৰ্থীজনক সুধিছে, তেওঁ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ হেড হ'ল, আৰু কেনাল ডিষ্ট্ৰিক্টখনত কি হ'ল, নলাবিলাক কম আছে, মানে পানী জলসিঞ্চনৰ যিবিলাক নলা তাত বনোৱাৰ দায়িত্ব আহি পৰিলে। ডিষ্ট্ৰিক্ট ইজ ড্ৰট প্ৰন, জিলাখন কি হ'ল খৰাং প্ৰৱণ, আৰু ইৰিগেশ্যন এক্টিভিটিজ খুব কম আছে তাত, জলসিঞ্চনৰ কাম খুব কম। লগতে ডিপাৰ্টমেণ্টৰ ৰেপুটেশ্যনটো বেয়া। কিয় বেয়া? এমপ্লয়ীবিলাকক দুৰ্নীতি কৰোঁতে বা ঘোচ লওঁতে ধৰা পেলাইছে। এতিয়া কি ষ্টেপ ল'ব ৱেলফেয়াৰৰ কাৰণে ডিষ্ট্ৰিক্টখনৰ? গিভ ছাম ছাজেশ্যনছ বাই হুইচ ৰেপুটেশ্যন এণ্ড প্ৰেষ্টিজ অফ দ্য ডিপাৰ্টমেণ্ট কেন বি ৰেষ্ট'ৰ্ড। ৰেপুটেশ্যন, সন্মান আৰু প্ৰেষ্টিজটো কিদৰে ঘূৰি আহিব, কিদৰে কাম কৰিব সেই হেডজনে। নিজকে হেড বুলি ধৰি সেইজনে আনচাৰটো এইদৰে দিব লাগিব যে কিছুমান, ইয়াত আমি বেলেগ আনচাৰ দিলে নহ'ব, চিলেবাছত থকা টপিক কিছুমান দিব পৰা যায়। কোড অফ কণ্ডাক্ট আৰু চিটিজেন চাৰ্টাৰ ডেফিনেটলি তাত লগাব অফিচত, আৰু ৱৰ্ক কালচাৰটোৰ ওপৰত গুৰুত্ব দিব। লগতে ছাৰ্ভিচ ডেলিভাৰী
আৰু ট্ৰেন্সপাৰেঞ্চিৰ কাৰণে RTIৰ জৰিয়তে মানুহে কৰিব পৰা কিছুমান অনলাইন ছিষ্টেম কৰি দিব। এই কিছুমান আৰু নন পাৰ্টিশ্যন ইম্পাৰ্চিয়েলিটি এইবিলাক শব্দ ইয়াত উল্লেখ কৰিব পৰা যায়। এনেই যি টি কথা লিখিলে ইয়াত নহ'ব, চিলেবাছৰ পৰা টপিক কিছুমান লৈ মই যিখিনি উল্লেখ কৰিছোঁ এইখিনি লিখিব পৰা যায়। A young Dalit man has recently migrated to a city from his village in search of better employment opportunity. The man is very poor and he does not have any identity proof because of which he is not getting any place of on rent and employers are also not giving him any job. He went to a nearby municipal committee office and shared his problem. Out of 4 officials whom he met, the first official was apathetic, the second official was sympathetic, and the third official was empathetic. And the fourth official was compassionate. How will you judge the attitude of the 4 officials? Why are empathy and compassion important aptitude for civil servants in India? ইয়াত প্ৰশ্ন কিছু আগৰ পাৰ্টত অহা ৰিপিট হৈছে। এইটো প্ৰশ্নত এপ্টিটিউডটোৰ কাৰণে এজন চিভিল ছাৰ্ভেণ্টৰ এপ্টিটিউডৰ কাৰণে এম্পেথি আৰু কম্পেশ্যন কিয় লাগে, তেওঁ পাৰদৰ্শিতা দেখুৱাবৰ কাৰণে সহানুভূতি আৰু কৰোণা কিয় লাগে, আৰু ইয়াত এই 4জন ব্যক্তিৰ যিটো এটিটিউডটো কি ধৰণে নিৰ্ধাৰণ কৰিব বুলি কুৱেশ্যন সুধিছে। 4জন ব্যক্তি কি? এজন মানুহৰ আইডেণ্টিটি নাই, তেওঁক ভাড়াঘৰো দিয়া নাই, লগতে জবো নিদিয়ে। এতিয়া তেওঁৰ ওচৰৰ মিউনিচিপেল কমিটিলৈ গ'ল, 4জন অফিচাৰক লগ পালে। এজন কি বুলি কৈছে? এজন কৈছে এপেথেটিক, অৰ্থাৎ কোনো ভাৱনা নাই, এপেথেটিক মানে। চিম্পেথেটিক মানে সহানুভূতি আছে, আৰু এম্পেথেটিকটো অলপ ওপৰৰ ভাৱনা, নিজে পাইছিলে তেনেকুৱা পৰিস্থিতি, আৰু কম্পেশ্যনটো হ'ল সহায় কৰি দিবলৈ বিচাৰিছে, গতিকে জাজ কৰিব। এতিয়া এপেথেটিকজনৰ কিয় তেনেকুৱা হৈছে, হয়তো তেওঁক আগতে তেনেকুৱা পৰিৱেশ পোৱা নাই। 2 নম্বৰ অফিচিয়েলজনে বা বিষয়াজনে সহায় কৰি দিবলৈ বিচাৰিছে, কিন্তু ইমান সহায়ো কৰি দিবলৈ আগবাঢ়ি যোৱা নাই। 3 নম্বৰজনে এম্পেথেটিক, তেওঁ নিজে পাইছে কাৰণে সহায় কৰি দিবলৈ ইচ্ছা, আৰু 4 নম্বৰজনটো সৰ্বোচ্চ, তেখেতে নিজকে উৎসৰ্গা কৰি হ'লেও সহায় কৰি দিব বিচাৰিছে। হয়তো তেখেতে এনেকুৱা পৰিস্থিতি পাৰ হৈ আহিছে, গতিকে এইটো কিছুমান এক্সাম্পল এইটোৱে দিব লাগিব। ইয়াত যিটো কৈছে যে মানুহজনে হয়তো কিছুমান পৰিস্থিতি পাইছে, গতিকে আমি ইয়াত ভুল বুলি কাকো ক'ব নোৱাৰোঁ, কিন্তু ভাল বুলি ক'ব পাৰিম এজনক যে যিজনে সহায় কৰি দিবলৈ গৈছে। কিন্তু এইটোও চাব লাগিব যে নিজকে উৎসৰ্গা কৰি যাতে সহায় নকৰে, মানুহজন লিগেল হয় নহয়, দলিত মানুহজন, এইটোও চাব লাগিব, এইটো কথা উল্লেখ কৰিব লাগে। নেক্সট 17 নম্বৰত ক'লে ইনক্ৰিজ নেশ্যনেল হেল্থ নিড নট মিন ইনক্ৰিজ ইন দ্য পাৰ কেপিটা ইনকাম অফ অল দ্য চিটিজেন্স। ইকুইটেবল ডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থ ইজ ষ্টিল এ ডিষ্টেণ্ট ড্ৰিম ইন ইণ্ডিয়া। There are pockets of minority wealthy families to whom concentration of wealth occur. Majority of people are still without basic necessities of life. Critically analyze the above statement in the context of contemporary Indian economy and society. এইটো এটা সামগ্ৰিক পৰিস্থিতিৰ ওপৰত সুধিলে। ইয়াতো এডমিনিষ্ট্ৰেশ্যনৰ কথা, গুড গভাৰ্নেন্সৰ কথা জড়িত হৈ আছে। মানে কৈছে কি যে কিছুমান মানুহে ইয়াত ধনী দেশত, কিছুমান কৈছে যে আৰু কিছুমান মানুহ ধনী, সৰহভাগ দুখীয়া, এতিয়াও বহুত মানুহে সুবিধাখিনি পোৱা নাই। এইটো ক্ৰিটিকেলি এক্সামাইন কৰিব লাগে। ইয়াত আমি কৰাপশ্যনৰ কথা লিখিব পাৰোঁ, আৰু কোৱালিটি অফ ছাৰ্ভিচ ডেলিভাৰী লিখিব পাৰোঁ, আৰু যে চিভিল ছাৰ্ভিচৰ যিখিনি এটিটিউড বা এপ্টিটিউড সেইখিনি কথা লিখিব পাৰোঁ, তেওঁলোকে কিদৰে কাম কৰিব লাগে, কৰা নাই বা কৰিছে, এইবিলাক কথা ইয়াত লিখিব পৰা যায়। অলপ ইয়াত ডাটাও ভৰাবলগীয়া হয়। এইটো GS দৰে হ'ল, এইটো জেনেৰেল ষ্টাডিজৰ কুৱেশ্যনৰ দৰে হ'ল। তথাপিও ইয়াত কিন্তু আমি ইয়াৰ এথিক্সৰ কথাৰ পৰা আঁতৰি বেলেগ কথা লিখিলে নহ'ব, ইকনমিক্সৰ কথা লিখিলে নহ'ব, নিশ্চয় নহ'ব। ইয়াৰ পিছত 18 নম্বৰটো হ'ব এজ এ চিভিল ছাৰ্ভেণ্ট ইউ আৰ ইন চাৰ্জ অফ এ গভৰ্ণমেণ্ট হাউচিং কনষ্ট্ৰাকশ্যন প্ৰজেক্ট which aims at providing houses to weaker sections of the society. However, such construction will result in clearing forest area, সেইটো মনে ৰাখিব লাগিব, which is domicile of endangered species. There is no alternate space nearby. How do you respond to such a situation in the context of global warming and sustainable development? ইয়াত এইটোহে এটা এথিকেল ডাইলেমাৰ বৰ এটা বৃহৎ মানে টান প্ৰশ্ন দিছে। এইটো সহজ নহয়, বাকীখিনি আমি ছল্ভ কৰিব পৰা ধৰণৰ। ইয়াত কৈছে যে এটা গভৰ্ণমেণ্ট হাউচিং কনষ্ট্ৰাকশ্যন বনাব লাগে, ঘৰ বনাব লাগে, কলনি বনাব লাগে, কিন্তু তাত ফৰেষ্ট আঁতৰাব লাগিব, কিন্তু তাত এণ্ডেঞ্জাৰ্ড স্পেচিছ আছে। গ্ল'বেল ৱাৰ্মিং আৰু ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে যিটো বিৰুদ্ধাচৰণ কৰা হ'ব, সেই পৰিস্থিতিত কি কৰিব বিষয়াজনে, এইটো সুধিছে। তেওঁ মানুহবিলাকক আঁতৰাই ফৰেষ্ট ৰাখিব নোৱাৰে, আৰু ফৰেষ্টটো কাটি জংঘল ক্লিয়াৰ কৰি তাত মানুহ বহাব নোৱাৰে, কোনটো কৰিব?
গতিকে ইয়াক কৌশলেৰে সলভ কৰিবলগীয়া হয়, কৌশলেৰে ইয়াৰ সমস্যাটোৰ সমাধান কৰিবলগীয়া হয় আৰু এইটোৱে চাব এটিটিউড যে কি ধৰণে সলভ কৰিছে। প্ৰথমতে কোৱা হৈছে এপ্ৰ'চ আৰু এটিটিউড চাব বুলি। এইবিলাকতে নম্বৰ 20ৰ ভিতৰত কিমান নম্বৰ পাব পৰীক্ষকে এইটো কি কৰিব নিৰ্ধাৰণ কৰিব। এইটো ক'ব নোৱাৰে যে কোনোবা এজনে ভাল লিখিছে কাৰণে সৰহকৈ নম্বৰ পাব। ইয়াৰ লাষ্ট কুৱেশ্যনটো হ'ল ইফ পিপুল আৰ গুড অনলি বিকজ দে ফিয়াৰ পানিছমেণ্ট এণ্ড hope for reward then we are a sorry lot indeed। এলবাৰ্ট আইনষ্টাইনে এটা কথা কৈছিলে কি মানুহে যদি অকল পুৰস্কাৰৰ কাৰণে কাম কৰে তেতিয়াহ'লে এইটো কাম নাইকিয়া কথা বুলি কৈছে। মানে আমি নিজকে দুখী অনুভৱ কৰিব লাগে। এক্সামাইন দ্য ইছেন্স ডিটাৰমিনেণ্টছ এণ্ড কনচিকুৱেঞ্চেছ অফ এথিক্স ইন হিউমেন একশ্যনছ ইন দ্য লাইট অফ দ্য এবভ ষ্টেটমেণ্ট। এই যে প্ৰথম যিটো টপিক আছিলে চিলেবাছৰ সেইটোৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন সুধিলে ইয়াত 20 মাৰ্কছৰ কাৰণে। এইটো থিয়ৰী বেছেই হ'ব পাৰে, এইটো থিয়ৰী বেছৰ নিচিনাই হ'ল, কাৰণ ইয়াত এটা কথা আইনষ্টাইনৰ কথা খালি উল্লেখ কৰিব লাগিব। বাহিৰৰ যি ব্যক্তিৰ কথা কৈছিলে থিংকাৰৰ কথা, ইয়াত এলবাৰ্ট আইনষ্টাইনৰ কথা আহিলে এইদৰে যে এথিক্সৰ কি কি প্ৰভাৱ আছে ব্যক্তিৰ জীৱনত, এই উক্তিটো দি পিনি লিখিব লাগে। এলবাৰ্ট আইনষ্টাইনৰ কথা ইয়াত অকণমান উল্লেখ কৰিব পৰা যায়। এলবাৰ্ট আইনষ্টাইনৰ এটা ভাল এক্সাম্পল আছিলে। এলবাৰ্ট আইনষ্টাইনে যিখিনি থিয়ৰী থৈছিলে সেই থিয়ৰীখিনি এটা কুকুৰে কি হ'ল কেণ্ডেলটো, মেকুৰীজনীয়ে নে কুকুৰ এটাই কেণ্ডেলডাল জাপ মাৰি পেলাই দিলে, গোটেইখিনি পুৰি গ'ল। কিন্তু তেতিয়াও তেওঁ সেই কি হ'ল মেকুৰীটোক একো কৰা নাছিলে, পুনৰ কামত লাগি গৈছিলে। গতিকে তেওঁ টলাৰেঞ্চ আছিলে। এথিক্সত এইটো এটা শিকাইছে যে টলাৰেঞ্চ হ'ব লাগে আৰু কম্পেশ্যন হ'ব লাগে। আৰু আইনষ্টাইনে কিছুমান কাম কৰিছিলে কি নবেল পুৰস্কাৰ পাইছিলে, কিন্তু পৰমাণু বোমাৰ কাৰণে কাম কৰা নাছিলে আচলতে। কিন্তু সেইটো এটা ৰিজাল্ট যে পৰমাণু বোমাটোৰ কাৰণে পিছত ব্যৱহাৰ হয় সেইটো। গতিকে পুৰস্কাৰৰ কাৰণে কাম কৰাটো চিভিল ছাৰ্ভিচৰ এক্সাম্পল ইয়াত দিব লাগিব। কিছু লোকে হয়তো এইটো পুৰস্কাৰৰ পাছত দৌৰে, কিন্তু মানুহৰ উপকাৰ নহয়। যিটো বাতৰি কাকতত ভাল বুলি দেখা যায় কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা নাযায়। এইদৰে এক্সাম্পল বিভিন্ন ধৰণে দিব পাৰে। গোটেই পেপাৰখন শ্বৰ্টকৈ আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি এটা টপিক লৈ ধুনীয়াকৈ কিছু কথা আলোচনা কৰিব পাৰিম নিশ্চয়। আপোনালোকে সহযোগিতা আগবঢ়াব। আপোনালোকে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে যাতে লিখিব পাৰে এই বিষয়ে, সেইকাৰণে এই ভিডিঅ' লৈ আহিছোঁ। আমি কোনো বিশেষজ্ঞও নহয় আচলতে, কিন্তু যিখিনি জানো সেইখিনি কৈছোঁ যাতে আপোনালোকৰ মনপচন্দ হয়। আৰু মনত নহ'লে আপোনালোকে লিখিব যে এইটো শুদ্ধ কৰিব লাগে, নিশ্চয় শুদ্ধ কৰিবলৈ যত্ন কৰিম। আৰু এটা কথা কওঁ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ভিডিঅ'বিলাক পাই থাকে। আৰু শেষত কওঁ, অসমীয়াত লিখিবলৈ হ'লে এইখন পেপাৰ গোটেইকেইখনেই লিখিব লাগিব। যিকেইখন পেপাৰ আছে অকল বোলে এখন অসমীয়াত লিখিম বাকীখিনি ইংৰাজীত লিখিম সেইটো নহয়। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ, আৰু আপোনালোকৰ যাতে কামত আহে তাৰ আশা কৰিলোঁ। ধন্যবাদ।